নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আহকচোন যাওঁ আমি অসম আৰু মেঘালয় সীমান্তৰ যি উকিয়াম বুলি সকলে হয়তো চিনি পায়। আহকচোন তালৈ যাওঁ, আমি কেনেকুৱা সৌন্দৰ্য কি আপোনালোকক দেখাওঁ, আমিও চাওঁ। আহকচোন যাওঁ, লেটছ গো। আমি বৰ্তমান পালোঁ বাৰু উকিয়াম, আপোনালোকক ৰাস্তাৰ ঠাই নেদেখালোঁ। আমি বিশেষ কাম এটাত সুৰকি আহিলোঁ কাৰণে আপোনালোকক নেদেখালোঁ। আমি বৰ্তমান আছোঁ নদীৰ পাৰত। এতিয়া আমি ওপৰলৈ যাম বাৰু এবাৰ। প্ৰায় আপোনালোকক নিশ্চয় নদী দেখাম, নদীত গাও ধুম। আপোনালোকে চাওক, প্ৰায় নদীটোৰ সেইটো পাৰে মেঘালয় পৰে। আহকচোন আমি চেষ্টা কৰিম নিশ্চয় সেইটো পাৰে যাবলৈ, যদিহে আমাক মেঘালয় আৰক্ষী যাব দিয়ে। আহকচোন বাৰু এতিয়া আমি বৰ্তমান ওপৰলৈ যাওঁ, ওপৰত অলপ কিবা কিবি আপোনালোকক চাওঁ। আমি বৰ্তমান এতিয়া নদীত আহিলোঁ, আহি নদীত আপোনালোকক নিশ্চয় দেখাম। এতিয়া আমি গাও ধুম, ইয়াত লগবোৰে সকলে লগ লাগি প্ৰায় গাও ধুই আমি আপোনালোকক দেখামচোন, নদীৰ মাজত যাই কিনে দেখাওঁ। আমি বৰ্তমান গাও ধুলোঁ, ইয়াত গাও ধুই আছোঁ বৰ্তমানো। ছাইডত দেখি আছে কোনোবা, আমি বৰ্তমান নদীত আছোঁ কেইজনমান। আহকচোন ধুওঁ, আহক চাই থাকক। ইয়াত বিৰাট ধাৰ একচুৱেলি নদীৰ, প্ৰায় যদি কোনোবা সাঁতুৰিব নোৱাৰে ইয়াত যদি নামে, উটাই লৈ যাব ইয়াৰ পৰা বহুত দূৰলৈ। কিন্তু বিৰাট শিলগুটি, কিন্তু ইয়াত পানীৰ তলত যি আছে আপোনালোকে চব দেখা পাব। মাছ থাকিলে মাছো দেখা পাব, যি থাকে তাক দেখা পাব। আহকচোন চাই থাকক ভিডিঅ'টো। প্ৰায় পাহাৰখন দেখিছে যে আপোনালোকে, সেইবোৰ মেঘালয় পৰে। এতিয়া বৰ্তমান আমি অসমত আছোঁ বাৰু। আহকচোন যাওঁ, প্ৰায় নদীৰ পৰা আমি প্ৰায় নদীটোৰ সিপাৰলৈ যাম। নদীৰে আমি চেষ্টা কৰোঁ যাব পাৰোঁ কি নোৱাৰোঁ। আহকচোন যাই থাকোঁ, চাই থাকক আপোনালোকক। বৰ্তমান বিৰাট ধাৰ দেখিছে আপোনালোকে। মই যাই আছোঁ বাৰু অলপ অলপকৈ। যি ধাৰ আপোনালোকে নিশ্চয় দেখিছে, ইয়াত কোনোপধ্যে থিয় দি থাকিব নোৱাৰি, বিৰাট ধাৰ সোঁত পৰিছে বিৰাট। ইয়াত এবাৰ থিয় দিলে বহুত দূৰলৈ উটাই লৈ যায়। আহকচোন আমি শিলত ধৰি ধৰি বাৰু যাওঁ, চেষ্টা কৰোঁ। আহক, সেইটো নিশ্চয় দেখিছে আপোনালোকে। আমি বৰ্তমান এই বহুত দূৰত আছোঁ নদীটোৰ পৰা, মাজত আমি এতিয়া। আহকচোন চাই থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে। যদি মোৰ চেনেলত নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰবা। চাওকচোন বাৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে। বৰ্তমান সেইটো পাৰে প্ৰায় সেইখিনি আপোনালোকে যি দেখিছে, নদীটোৰ মাজত চৰ এটা পৰিছে, তালৈ যাব চেষ্টা কৰি আছোঁ। নিশ্চয় যাম বাৰু। আহকচোন যাই থাকোঁ, আপোনালোকে আহক আমাৰ লগে লগে। আহক, বিৰাট সৌন্দৰ্য জেগা, আপোনালোকে নিশ্চয় ইয়াত আহিব পাৰে। প্ৰায় 6 গাঁৱৰ পৰা 27 কিলোমিটাৰ হ'ব নেকি, নিশ্চয় পৰা ইয়ালৈ আহিব পাৰে আপোনালোকো নিশ্চয়। ইয়ালৈ প্ৰায় 27 কিলোমিটাৰ হ'ব ইয়ালৈ 6 গাঁৱৰ পৰা। আহকচোন আমিও চাওঁ, আপোনালোকে দেখাওঁ কেনেকুৱা লাগে কি। ইয়াত বহুত দিনৰ মূৰত আহিলোঁ মই বাৰু। আগতে আহিছিলোঁ ইয়াত, প্ৰায় 5 বছৰমান হ'ল ইয়াত আহিবা আগতে, আৰু আজি আহিলোঁ বাৰু লগবোৰে সকলে লগ লাগি। আহকচোন চাই থাকক ভিডিঅ'টো। আহক, গোটেই আমি এতিয়া বৰ্তমান ফটো মাৰিম, আপোনালোকে চাই থাককচোন। প্ৰায় নদীটোৰ পৰা আমি উঠিলোঁ, এতিয়া কাপোৰ কানি সালাং বাৰু। আহকচোন ওপৰলৈ যাওঁ, এতিয়া আমি সকলোৱে ওপৰত যাম। ওপৰত কিবা খাম, খাই লৈ আমি নিশ্চয় ঘৰলৈ ৰাওনা হ'ম। বা আপোনালোক যি ৰছী নাটখা খুটা নহয়, দলং অকল ৰছীৰে বনাই আছে, সেইখন দলং আপোনালোকক দেখাম। আহকচোন আমি বৰ্তমান এতিয়া খাবলৈ যাওঁ। আমি এতিয়া বহিলোঁ বাৰু খাবলৈ, ইয়াত দি আছে। আমি খাম, খাই লৈ আমি এতিয়া সেইখন বোলে দেখিছেনে আপোনালোকে, কি ধুনীয়া জেগা, কি সৌন্দৰ্য। প্ৰায় ইয়াত 3টা নদী আছে, সেইফালে এটা আছে। আহকচোন বাৰু দেখাওঁ আপোনালোকক আগপিনে পৰা। আৰু আমি বৰ্তমান দলংখনৰ ওপৰত আছোঁ। দলংখনৰ প্ৰায় সেইটো মাথাত